ভগৱানে জানে আজি ব্লগ ষ্টাৰ্ট হ'বনে নাই চাৰিওপিনে বৰষুণ কালি গোটেই ৰাতিটো ভাবিলোঁ আজি কি দেখুৱাম কিহৰ ওপৰত ব্লগ কৰিম ভাবি 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 এটা বহুত ধুনীয়া বস্তু পালোঁ বিচাৰি সেইটো হৈছে দিল্লী হাট দাম পিতলৰ বস্তু भैया मशीन में बनता है कि हाथ से बनाते हैं? सारे हाथ से बनते हैं। हाथ से बनाते हैं? कौन बनाते हैं? आप बनाते हो? फैमिली बनाते हैं। फैमिली बनाते हैं? ट्रेडिशनल है ये। कितने साल से बना रहे हो? ये हम लगभग 30 साल से बना रहे हैं। वेरी गुड, सुंदर है बहुत। ये फिश लकी होते हैं? जी सर, गुड लक के लिए। যাৰ কপাল চপাল বেয়া চলি আছে এবাৰ আহি পিনি ইয়াতে এই ফিছৰ ফটোখন দেখাইয়ে ভैया ফিছৰ ফটোখন কিনি লৈ যাব আৰু ঘৰত উলুমাই দিব এইটো হেনো লাকি হয় এইবোৰ সব হ্যান্ডমেড হয় দিল্লী হাটত ম্যাক্সিমাম বস্তু হ্যান্ডমেড হয় হেতু কাৰণে এনেকুৱা বস্তু বেলেগ জায়গাত বিচাৰি নাপাব আপুনি অসমৰ মানুহ দিল্লী হাট যেতিয়া আহিব দুবাকচমান টকা লৈ আহিব হেতু এডভাইস থাকিলে মোৰ য'তেই যি কিনিব বিচাৰোঁ সেইটোৱে মানে পকেট ক্ৰছ কৰি দিয়ে লিমিট ক্ৰছ কৰি দিয়ে মোৰ জোখৰটো ইয়াত একো বস্তু নাই পায় সঁচা কথা ক'বলৈ গ'লে চাওমিন এক প্লেট খালোঁ ইমান ভোক লাগিছিলে 120 টকা সেইটোৱে কম দামী আছিলে চবতকৈ তাকো ভেজ চাওমিন কি ক'ম আৰু কিন্তু ইয়াৰে সেই বস্তুবোৰ চাই ভাল পাব সেইটো গ্যাৰাণ্টি বিভিন্ন ধৰণৰ বস্তু একদম গোটেই যিমান ইণ্ডিয়া ষ্টেটবোৰ আছে ম্যাক্সিমাম ষ্টেটৰ যিমান ধুনীয়া ধুনীয়া বস্তু আছে সিহঁতৰ কাৰিকৰী সব ইয়াতে আনি জমা কৰিছে আৰু ফৰেনাৰবোৰ আহি পিনি ইয়াতে কিনে সব বস্তুবোৰ সেইটো বস্তুৱে কাৰণ আমিতো এফৰ্ড কৰিবই নোৱাৰোঁ এতিয়া গামোচাখন যদি ইয়াত কিনিবলগীয়া হয় অৱস্থা বেয়া হৈ যাব গামোচাটো বিচাৰি পোৱা নাই বাৰু দিয়কচোন ক'ত আছে জানো অসমৰ ষ্টল অসমৰ হোটেলখনহে পালোঁ গাহৰি প্লেট 300 টকা ভাবি আছোঁ খাওঁনে নাই মই অকলে যদি 300 টকা গাহৰি প্লেটটো খাব লাগে আৰু তাৰ লগত আছে ভাত মই অকলে 500 টকা খাব লাগিবচোন বেয়া কথা বৰ বেয়া কথা কনচেপ্টটো কিন্তু ভাল ইয়াৰ মানে চবে আহি এটা জেগাতেই এটা বস্তু ধুনীয়া লাগিলেও দেখুৱাই দিওঁ চেছ গোটেইবোৰ কাঠৰ মাই গড কালাৰফুল কাপোৰ পাগল হৈ যাব ছোৱালীবোৰ ইয়াত আহি আৰু একচুৱেলি ইয়াত ল'ৰা কমেই দেখি আছোঁ বাৰু চাৰিওপিনৰ পৰা ছোৱালীয়ে দেখি আছোঁ যিমান চাওঁ ল'ৰাবোৰৰ বস্তু এনেও কম দিয়কচোন কেতিয়াবা মন কৰিছেনে আমাৰ ল'ৰাবোৰৰ বস্তু কেলৈ ইমান কম পায় মাৰ্কেটত কাৰণটো হৈছে আমি যেতিয়া শ্বপিং মলত শ্বপিং কৰিবলৈ যাওঁ 3টা টি চাৰ্ট চাম 2 নম্বৰ টি চাৰ্টটো কিনিম ঘূৰি আহিম ছোৱালীবিলাকে যাব টি চাৰ্ট কিনিবলৈ 4টা সালোৱাৰ 4যোৰ সালোৱাৰ কিনি লৈ আহিবগৈ তেনেকুৱা সেইটো কাৰণে সিহঁতৰ কাৰণে অপশ্যনছ বহুত থাকে দোকানীবোৰ জানেতো
বাবাই ডিজাইনটো চোৱা কেনেকৈ দিছে চাওঁ কি কৰিলা কিমান ল'লে এইটো 100 rupees লৈছে অনলি এতিয়া গাহৰি ভাত খাম বুলি আছিলোঁ অসমৰ দোকানখনত কেনেকৈ খাবা এতিয়া ভাত খোৱা টাইম ইয়াতে এটা প্ৰব্লেম আছে যদি আপোনালোকে অসমৰ দোকানবোৰ বা বেলেগ বাকী দোকানবোৰত খাব বিচাৰে আহিলে কেছ পইচা লৈ আহিব বিকজ ইয়াতে কাৰ্ড পে'মেণ্ট নলয় প্ৰব্লেমটো হৈছে ইয়াৰ ভিতৰত কোনো ATM নাই বাহিৰত ATM আছে আকৌ ওলাই যাব লাগিব আকৌ টিকেট কাটিব লাগে আকৌ সোমাব লাগিব চ' কেছ লৈ আহিব ইয়াতে কাৰ্ড লোৱা দোকান অকল মই এইখনেই পাইছোঁ সেইকাৰণে ইয়াতে খাই আছোঁ নহ'লে মই অসমৰ দোকানখনত খাম বুলি আছিলোঁ একচুৱেলি কিন্তু তাত কাৰ্ড চাৰ্ড নলয় মোৰ ওচৰত পইচাও নাই কেছো নাই সেইটো কাৰণে মই ইয়াত খাবলগীয়া হ'ল তো চাওঁ এতিয়া গুৱাহাটীৰ নাগামিজখন মোৰ ফেভৰেট আছিলে তো তেনেকুৱা টেষ্ট এটা আশা কৰি পিনি ইয়াতে বহি আছোঁ এতিয়া ভোক লাগিছে ডিঙিলৈকে মই আৰম্ভ কৰি দিলোঁ তাই বেছি খাব পৰা নাই গোটেই হাতত জেতুকা লগাই থৈ দিছে গম পাইছে এতিয়া মুখৰ আগত খানা আছে খাব পৰা নাই বেটেৰীজনী ইয়াতকৈ বেয়া কি হ'ব পাৰে বাৰু কওকচোন মইতো মজা লৈ আছোঁ গাহৰিটো বৰ মজা মই ৰখি দিয়া শুকাব ন তাৰপিছত খাবা তেতিয়ালৈকে যদি মই তোমাৰ খানা খাই দিওঁ তাত কিন্তু মোৰ দুখ নাই দেই তোমাৰে পইচা যাব তেতিয়া বৰ টেষ্টি জ্বলাটো কম অকণমান জ্বলাটো অকণ বেছি লাগিছিলে মিৰ্চি মিলাই যায় মিৰ্চি কি মজা বস্তু পালোঁ জ্বলা কম হৈছিলে মোৰ এইটো দিল্লীত পাবলৈ নাই এইটো দিল্লীত নহ'লে দি দিলে নাটক কৰি আছে মোৰ আৰু খাবলৈ মন আৰে নাটক নাই কৰা ভিডিঅ'ত আহোঁ এইবোৰ বস্তু এইবোৰ কয় নি তেনেকৈ ডাইৰেক্ট অপেনলি নাটক নাই সঁচাকৈ কৈছোঁ ৰাইজ মই নাটক কৰা নাই কিন্তু বহুত টেষ্টি এনেইনো কেলৈ ক'ম বাৰু গাহৰি কেলে খোৱা নাই লাষ্টত খাবলৈ থৈ দিছা নি এই গাহৰি খাম ন 4 পিছে দিছে এতিয়া কিমান দিনৰ ভোকটো সোমাই আছে তোমাৰ মায়ে দেখিব এতিয়া ভিডিঅ'টো মই হাঁহৰ মাংস খাম মিছা কৈছে দে তাই গাহৰি লৈ আহিছে ৰাইজ ভিডিঅ'টো ইমানটোতেই সমাপ্ত কৰোঁ দিল্লী আহিলে নিশ্চয় আহিব দিল্লী হাট বঢ়িয়া জেগা হয় বহুত কেইখন ষ্টেটৰ বস্তু একেলগে ইয়াতে জেগাত বিক্ৰী হৈ আছে অকণমান প্ৰাইচটো বেছি হয় কেছ লৈ আহিব বাজেটটো সেইটো হিচাপত বনাব আপোনালোকে অকণমান বেছি প্ৰাইচ হয় বাকী মাৰ্কেটতকৈ কিন্তু বস্তুখিনি ইউনিক পাব আপুনি ক'তো নোপোৱা বস্তু ইয়াতে বস্তু কিনিবলৈ পাব ঘৰৰ কাৰণে বস্তু কিনিব পাব স্পেচিয়েলি ছোৱালীবিলাকৰ কাৰণে বস্তু ইমান আছে ন ইয়াতে পাগল হৈ যাব দেখিলে আপোনালোকে চ' থেংক ইউ ভিডিঅ'টো ইমান দূৰলৈ চোৱালে থেংক ইউ